2019 চনৰ কমল কৃষ্ণ দাসলৈ প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় সাহসিকতা বঁটা। কোন এই কমল কৃষ্ণ দাস? কিয় প্ৰদান কৰিব বিচৰা হৈছে তেওঁক ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে? আহকচোন দৰ্শকসকল, তাৰ বিষয়ে আমি জানো। ইয়াৰ বাবে আমি ঘূৰি যাব লাগিব 2018 চনৰ 5 ছেপ্টেম্বৰ দিনটো। নমস্কাৰ, মই দেৱপ্ৰসাদ। আৰম্ভ কৰিছোঁ আমাৰ প্ৰাসংগিকৰ আজিৰ টপিক কমল কৃষ্ণ দাসলৈ কিয় প্ৰদান কৰিব বিচৰা হৈছে ৰাষ্ট্ৰীয় সাহসিকতা বঁটা। কমল কৃষ্ণ দাসৰ উপৰিও 2019 চনৰ ভাৰত বঁটা লাভ কৰে আদিত্যজী আছিল এজন 15 বছৰীয়া নাবালক। তেওঁ 2019 চনৰ মে' মাহত ভাৰত নেপাল সীমান্তত সংঘটিত হোৱা এখন জ্বলন্ত বাছত আবদ্ধ 40জন যাত্ৰীক উদ্ধাৰ কৰিছিল আদিত্যজীয়ে। যি সময়ত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ চালক পলায়ন কৰিছিল, সেই সময়ত আদিত্যজীয়ে এটা হাতুৰিৰে তাৰ গাড়ীখনৰ পাছফালৰ পৰা কোবোৱাই 40জন যাত্ৰীক উদ্ধাৰ কৰিছিল। তাৰ পিছ মুহূৰ্ততে ডিজেল ভৰ্তি টেংকাৰটো বিস্ফোৰিত হৈ সমগ্ৰ গাড়ীখন এক অগ্নিপিণ্ডত পৰিণত হৈছিল আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। 2019 বৰ্ষৰ কমল কৃষ্ণ দাসলৈ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা। এইবেলি 71 সংখ্যক গণৰাজ্য দিৱসত এই বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই। উল্লেখযোগ্য যে 2019 বৰ্ষৰ এই ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ কাৰণে দেশৰ মুঠ 22টি শিশুক বাছনি কৰা হৈছে। ইয়াৰে এটি শিশুক মৰণোত্তৰভাৱে প্ৰদান কৰিব ভাৰতীয় শিশু কল্যাণ পৰিষদে। শিশুসকলৰ ভিতৰতে উত্তৰ গুৱাহাটীৰ 12 বছৰীয়া কমল কৃষ্ণ দাসলৈ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ধনঞ্জয় দাস আৰু জিন্তুমণি দাসৰ সন্তান কমল কৃষ্ণ দাসলৈ প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় সাহসিকতা বঁটা। 2018 বৰ্ষত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক ফেৰী দুৰ্ঘটনাত সাহসিকতাৰ পৰিচয় দাঙি ধৰি সেইদিনা নিজৰ মাতৃ পেহীয়েকৰ লগতে আন এগৰাকী মহিলাৰ আসন্ন মৃত্যুৰ পৰা উদ্ধাৰ কৰিছিল। উল্লেখনীয় যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈ থকাৰ অৱস্থাত ইঞ্জিন বিকল হৈ দুৰ্ঘটনাত পতিত হৈছিল এখন ফেৰী। এনে ভয়াৱহ বিপদৰ সময়ত অদম্য সাহসেৰে নিজৰ লগতে দুগৰাকীকৈ মহিলাৰ প্ৰাণ বচাবলৈ সক্ষম হৈছিল কমল কৃষ্ণ দাসে, যাৰ বাবে তেওঁলৈ প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় সাহসিকতা বঁটা। 3 বছৰ বয়সৰ পৰাই সাঁতোৰ শিকি অহা কমল কৃষ্ণৰ লক্ষ্য হ'ল ভৱিষ্যতে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তৰণবিদ হোৱা। অন্যহাতে মৰণোত্তৰভাৱে সাহসিকতা বঁটাৰ বিজয়ী কোজিকোড মহম্মদ মহচিন নিজৰ জীৱন তুচ্ছ কৰি সাগৰত ডুবন্ত 3 বন্ধুৰ জীৱন ৰক্ষা কৰিছিল। 3 বন্ধুৰ প্ৰাণ বচাবলৈ সক্ষম হ'লেও কিন্তু নিজৰ প্ৰাণ নাবাচিল মহচিনৰ বঁটাপ্ৰাপ্তৰ বেদনাহতত পিতৃৰ প্ৰতিক্ৰিয়া আছিল, মোৰ সন্তানে এক সাহসীৰ মৃত্যুৰ মুখামুখি হ'ল। এই বঁটা সকলো সাহসী শিশুৰ বাবে। ইয়াৰ উপৰিও আন বছৰৰ দৰে মাৰ্কিণ্ডে বঁটাৰ বিজয়ী উত্তৰাখণ্ডৰ ৰাখী, যিয়ে 4 বছৰীয়া ভাতৃক চিতাবাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল। চিতাবাঘেৰে যুঁজত ৰাখী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ উপৰিও ধ্ৰুৱ বঁটাৰ বাবে মনোনীত হৈছে উৰিষ্যাৰ 16 বছৰীয়া পূৰ্ণিমা গিৰি আৰু 15 বছৰীয়া সবিতা গিৰিয়ে, যিয়ে ঘঁৰিয়ালেৰে ভৰা নদীত ডুবন্ত নাৱৰ 12জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছিল। অন্যহাতে জম্মু কাশ্মীৰৰ শ্বাহনাজ মহিউদ্দিন মোগল আৰু মুদাছিৰ আছফিয়ে লাভ কৰিছে এই বছৰৰ সাহসিকতাৰ বঁটা। মোগলে পাকিস্তানৰ গোলাবৰ্ষণৰ পৰা পৰিয়ালক ৰক্ষা কৰাৰ লগতে মুদাছিৰে 2019 চনৰ ফেব্ৰুৱাৰী মাহত বুদগামত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত লক্ষণীয় সেৱা আগবঢ়াই বাতৰিৰ শিৰোনামলৈ আহিছিল। প্ৰিয় দৰ্শকসকল, সকলোলৈকে 71 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই আজিৰ বিষয় কমল কৃষ্ণ দাসক কিয় প্ৰদান কৰিব বিচাৰিছে ৰাষ্ট্ৰীয় সাহসিকতা বঁটা, এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ঘটনা বা কাহিনীৰ বিষয়ে জানিবলৈ ইউটিউবত চাৰ্চ কৰক আমাৰ চেনেল প্ৰাসংগিক। ধন্যবাদ।
আনহাতে জম্মু কাশ্মীৰৰ শ্বাহতাজ মহিউদ্দিন মোগল আৰু মুদাছিৰ আছফ্ৰিয়ে লাভ কৰিছে এই বছৰৰ সাহসিকতাৰ বঁটা। মোগলে পাকিস্তানৰ গোলাবৰ্ষণৰ পৰা পৰিয়ালক ৰক্ষা কৰাৰ লগতে মুদাছিৰে 2019 চনৰ ফেব্ৰুৱাৰী মাহত সাহসিকতাৰ বঁটা। মোগলে পাকিস্তানৰ গোলাবৰ্ষণৰ পৰা পৰিয়ালক ৰক্ষা কৰাৰ লগতে মুদাছিৰে 2019 চনৰ ফেব্ৰুৱাৰী মাহত বুদগামত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত লক্ষণীয় সেৱা আগবঢ়াই বাতৰিৰ শিৰোনামলৈ আহিছিল।